নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছে। এই আলু চয়াবিন কুকাৰ এটা হৈছে মাৰি লৈছোঁ আৰু লগতে চুজি বাতি দিয়া হৈছে, কাটি থোৱা পিঁয়াজ জলকীয়া এনেকৈ মই দিয়া হৈছে, লগতে নৰসিংহ আৰু মান ধনিয়া পাতো দিনকৈ কুটি দিয়া হৈছে, জিৰা গুড়ি, চাট মছলা আৰু ৰঙা জলকীয়া গুড়ি জোখমতে দিয়া হৈছে, সোৱাদ অনুসৰি নিমখো দিছোঁ। এতিয়া মই পানী নাই এনেকৈ দি থাকিম, এতিয়া ভালদৰে এনেকৈ মিক্স কৰি লৰাই মানে আৰু মোৰ সম্পূৰ্ণ ৰেডি হৈ গৈছে। আৰু বৰাটো বনাবৰ কাৰণে মই এনেকৈ পিঠাটো বনাই লৈছোঁ আৰু মই গৰম হ'বলৈ দিছোঁ তেলটো। এতিয়া মই বৰাটো এনেকৈ এটা এটাকৈ মই ইয়াত দি গৈছোঁ। পিঠাটোতে ইলুটি সিলুটি কৰি দিয়া হৈছে সিজিবৰ কাৰণে। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত সহজ পদ্ধতি বনাবৰ পৰা ৰেচিপি হয় আৰু খাবলৈও খুব সোৱাদ হয়। আৰু ইয়াত চাহ হৈয়ে গৈছে। এতিয়া আৰু মোৰ বৰাখিনি সম্পূৰ্ণ ৰেডি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, মোৰ সম্পূৰ্ণ এতিয়া বৰা ৰেডি। এয়া চাওক কিমান দেখিবলৈও সুন্দৰ হৈছে আৰু খাবলৈও সোৱাদ হয়, বহুত মচমচীয়া হয়। এয়াই আছিল মোৰ আছামিজ থালিৰ ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ। Suma, 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 mi amor.